Guys, welcome to my and our channel Jaya Kaishop. আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ মানে এটা ফুড চেলেঞ্জ এইফালে আপোনালোকে চাওক বেকগ্ৰাউণ্ডত এয়া কিবা কিবি আছে দেখাই আছোঁ আপোনালোক ক'ত কি আছে তো আপোনালোকে গমে পায় মই হোষ্টেলত আছোঁ এতিয়া আৰু মোৰ লগৰ এজন আছে সেই তাৰ লগত চেলেঞ্জ কৰিছোঁ আজি মানে কোনে কেনেকৈ কিমান খাব পাৰে আৰু পানিছমেণ্টো আছে দেখাব লাষ্টলৈকে চাই থাকক আপোনালোকে আৰু এইফালে চাওক এইফালে এই আজি ফুড চেলেঞ্জত কণী দুটা এইফালে তাৰ দুটা আৰু পিঁয়াজ লৈছোঁ এইফালে পিঁয়াজ কিন্তু এইফালে দে এইফালে বিৰিয়ানী আছে আপোনালোকক চাওক বিৰিয়ানী লৈ আহিছোঁ হাফ প্লেট বিৰিয়ানী অকণমান কমি গ'ল বাৰু একো কথা নাই আৰু এইফালে চাটনি আছে ভালকৈ হ'ল তো আপোনালোকে কালাৰটো চাওক বাৰু বিৰিয়ানী কালাৰটো পূৰা মজা লাহে লাহে হলে পুৰি যাব তো এইফালে দুটা বিৰিয়ানী কণী আছে পিঁয়াজ আছে চাটনি আৰু এইফালে ধনিয়া কেঁচা ধনিয়া এক্সট্ৰাকৈ কিনি আনিছোঁ আৰু লগত আছে স্প্ৰাইট এইটো 20 টকীয়া স্প্ৰাইট তো গাইছ আপোনালোকে দেখাবলৈ কি আছে বিৰিয়ানী কণী পিঁয়াজ চাটনি আৰু অলপ স্প্ৰাইট আৰু ধনিয়া আছে আৰু মোৰ লগত আছে এক্সক্লুসিভ বিশাল সামোসান লেত্ৰা আছে গাইস এইটো মোৰ বিশাল এই মোৰ ক্লাছমেট আমাৰ ইয়াৰ ব্ৰাঞ্চ কেমিকেলৰ তো ইয়া মই ফুড চেলেঞ্জটো কৰিম এতিয়া আৰু আপোনালোকে চাওক আৰু খাওঁ আপোনালোকে অলপ এনজয় কৰক আৰু জিবাৰ পানী পেলাক আৰু অকণমান আৰু পানিছমেণ্ট হ'ব যোনে হাৰে আৰু লাষ্টলৈকে চাওক পানিছমেণ্টটো দেখা হ'ব আপোনালোকে এনজয় কৰক ভিডিঅ'টো তো গাইছ এয়া গম্বলে বিশাল আছে মোৰ লগত আৰু এইফালে আমাৰ আজি খানাখিনি ৰেডি হৈছে বাহিৰৰ পৰা লৈ আহিছোঁ গোটেইখিনি তো এতিয়া আমি ষ্টাৰ্ট দিওঁ আৰু এইটো ইলাইচি বে তো গাইছ ধেমালিৰ মাজত চব কৰি থাকিম ফুড চেলেঞ্জ হয় আৰু পানিছমেণ্টটো দেখা হ'ব লাষ্টলৈকে তো 1 2 3 মাংস পিস কিন্তু ডাঙৰ হৈছে ওই দে পটাপট দে পানিছমেণ্টটো কৈছিলি পানিছমেণ্টটো লাষ্টত কম পানিশমেন্টটো গাইস মই জলি লাষ্টত কম পানিশমেন্টটো গাইস মই জলি দি দিম আৰু কি জলি মই নলও একোনাই তো 1 2 3 ষ্টাৰ্ট হপা লাগব লাই লাই ये बढ़िया है ना तो खाली और लगे मोर लोगा এফালে মই স্প্ৰাইটটো খুলি দিলো কেনে হৈছে না খাই কেনে লাগছে বঢ়িয়া গাইস বঢ়িয়া মজা একদম কালার ধুনিয়া ইয়ার পিয়াজৰ বানৰা দিব একোৱে বানা সব খাওয়া লাগবো Ulah ada kan, kalau pala budur. জোৰ হ'ব লাগব গাইস ইমান দীঘল কৰি কোনোবা পিয়াজ কাটে Bah, aku kan ada deh itu. Saat ini kan. Oh, dah ada, bah. Ini hanya ya, mas video. Buat dulu, jadi saya buat terus.
হাৰা একবাৰ নহয় হাৰা বহুত ইচ্ছা মাংস আছে মাংস ফ্ৰাই আছে আছে চাওঁ হাৰা কি এইবাৰ নহয় দহি চাওঁ ভালকৈ খাব লাগিব মাংস চাওঁতে ঢিলা ঢিলা মাংস পিছ ল'লে হ'ব কি হ'ব ক'ত দিলে হাৰা খাম মই ভালো লাগছিল মোৰ তাত পানী হৈছে গলি এই লাহে লাহে জ্বৰ লাগিব পানী মৰবি শেষে হৈ নাই গাছ 20 টাকা দাম মাত্ৰ লাহে 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 খাফা গাই জিনিস এটা কোন দিকে কোন হাইল কাপ আমার উইনার বিশাল ইটাও খাই চাব ইটাও খাই চাবে গাইস মই উইনাৰ এইটো নহয় গাইছ নহয় নহয় এইটো নহয় তাৰ মুখৰ পৰা নোহোৱা হ'ব লাগিব ইয়াৰ মুখত এতিয়াও লৈ আছে গাইলে আৰু মোক কি guys, চাব guys। মাংসখিনিৰ কাৰণে মোক কৈছে মই হাৰা বুলি এইটো নহয় গাইছ যে মুখৰখিনিতো খোৱা হৈ গ'ল খাই আছো আৰু মই হৈ গ'ল ইয়াৰো ৰৈছে ইয়ে মাংস খোৱাই হোৱা নাই মাংস নাই ইয়াতে কি খাব চাপলে বোলে ব্ৰইলাৰ মাংস ইয়াত মাংসই নাই চাওকচোন আপোনালোকে একোৱে নাই ইয়াতে বহুত আছে উল্টাকে কৰি যায় পিছটো চা একোৱে নাই এইবিলাক মাংস গাইছ এইবিলাক মাংস এয়া মাংস নেকি সেয়া এই ভাই এয়া এইটো হাৰা খাপ নাখাপচোন ভাই কি হ'ব এতিয়া হাজি গ'ল মুঠতে ঐ যাওক ফাইনেলি এইটো চাওক কিহে কৰিব নোৱাৰিলে এইখিনি গতিকে মই বন্ধুসকল দুৱৰে সমানকে হৈছে প্ৰায় কিন্তু কেছটো কি হ'ল যে মোৰ বটলত অকণমান স্প্ৰাইট ৰৈ গৈছিলে আৰু ইয়াৰ মাংস এপিচ ৰৈ গৈছিলে মাংস এপিচ নহয় অকণমান এপিচত অলপ ৰৈ গৈছিলে এতিয়া মানে বিৰিয়ানীখিনি বস্তুখিনি বাকীখিনি চব শেষ হৈ গৈছে এই সৰু সুৰা অলপ গতিকে আমি আৰু ডাইৰেক্ট কোন বিজেতা আৰু কোন হাৰিছে সেইটো ক'ব নাযাওঁ দুৱৰে সমানকে হৈছে নেক্সট টাইম আমি আৰু ভালকে বেছিকৈ অলপ ফুড চেলেঞ্জ কৰিম আজি অলপ কম হৈ গ'ল বস্তুটো গতিকে সেয়ে আৰু মানে কম কেনে কথা মানে হ'ল যে কি আমি আবেলি ওলাই গৈছিলোঁ অলপ কিবা বাহিৰত খাই দিলোঁ আৰু মেইন কথা হ'ল কি খানা ৱেষ্ট হ'ব নালাগে লাগিলে কমকৈ খাম ৱেষ্ট হ'ব নালাগে খানাটো সেইকাৰণে কিন্তু কমকৈ অনা গ'ল কিন্তু গাইছ বহুত ধুনীয়া হৈছে খানাটো বহুত ধুনীয়া মানে আগৰ পৰা পেট ভৰে তথাপিও খালেও কষ্ট হৈছে অকণমান খাওঁতে এইখিনি খাওঁতে নেক্সট টাইম ভাল বনাম আৰু হাৰা জিকা ৰাতি ভাত খাবি না ভাত খাব লাগিব মই নোৱাৰোঁ গাইছ মোৰ বহুত হৈছে এতিয়া খাব নোৱাৰোঁ নাই গাইছ ৰাতি ভাত খাব লাগিব এইবিলাক বিৰিয়ানী চিৰিয়ানী খালি গেষ্টিকৰ কথা আছে বহুত আৰু এতিয়া হাৰা জিকাৰ কথাটো নকওঁ মোৰো অলপ ৰৈ গ'ল তাৰো ৰখি গ'ল অকণমান মই গাইছ কৈ দিছোঁ যদি ই হাল্লা হয় ইয়াক মই ভোট জলকীয়া খোৱালোঁ হয় আৰু ই যদি হাৰিলে মই এটা তিতা কেৰেলা ইয়াক খোৱালোঁ হয় মই গতিকে এতিয়া কোন হাৰিল কোন জিকিল সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকৰ মানে কমেণ্ট ছেকশ্যনত গৈ পেলাই জনাওক কোন হাৰিলে কোন জিকিলে কাৰণ চবৰে মতামত বেলেগ থাকিব পাৰে এতিয়া আমাৰ মতে আৰু আমাৰ লগত থকাখিনিৰ মতে যে কি সমান হৈছে দুজনৰে বাকীখিনি আপোনালোকৰ ডিচিশ্যন এতিয়া হৰা জিকাটো আমি কমেণ্টত গৈ জনাওক আৰু ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নিশ্চয় শ্বেয়াৰ কৰিব ক'বি নেকি নাই শ্বেয়াৰ কৰিব শ্বেয়াৰটো মেইন কাৰণ আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে শ্বেয়াৰ নকৰে অলপ শ্বেয়াৰ কৰি দিব চবে গ্ৰ' হোৱাত মানে সহায় কৰিব ধন্যবাদ গুড নাইট বাই বাই জয় অসম গাইছ